নমস্কাৰ মোৰ পুনৰ এটি নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাতি আৰম্ভ কৰিছোঁ কিয়নো কাৰণ মই দিনটো কাম বন কৰি থাকোঁ, কামৰ পৰা একদম আহৰিয়ে নাপাওঁ, সেইকাৰণে বুলি ভাবিছে নেকি? নহয় মই বাৰু ইমান কাম বন কৰি নাথাকোঁ, যিবোৰ মোৰ কাম সেইকেইটাই মই কৰোঁ বাৰু। এনেই ৰাতি ভিডিঅ'টো বনাবলৈ মন গ'ল, সেইকাৰণে বনাইছোঁ। এয়া দেখিছেনে আমাৰ মায়ে বেটিং মুখ লগা ভাঙি আছে। তাই কি ধুনীয়া হাঁহি এটা মাৰি দিছে নহয়নে? তাই বৰ ভাল পাইছে মুখ লগা ভাঙি দিছে। আৰু মায়ে মানুহে কয় সৰু ল'ৰা ছোৱালীৰ পটককৈ মুখ লাগে হেনো, ভাল বুলি ক'লেও মুখ লাগে, বেয়া বুলি ক'লেও মুখ লাগে, সেইকাৰণে সদায় মুখ লগা ভাঙিবলৈ কয়। সেইকাৰণে আমাৰ মায়ে সদায় মুখ লগা ভাঙি দিয়ে দেই। মই বোলো আপোনালোককো অকণমান দেখাই দিওঁ মুখ লগা ভঙা। কিন্তু দেখাব ভিডিঅ' দেখাবলৈ একোৱেই নাই, সেইকাৰণে এইবোৰকে দেখাইছোঁ আৰু আপোনালোকে মৰম দিব মোৰ ভিডিঅ'ত। আপোনালোকে দেখোন ছাবস্ক্ৰাইবো নকৰে, একোৱে নকৰে, আৰু লাইকো নকৰে, কমেণ্টো নকৰে, না ভিউজ আহে, একোৱে নহয় দেখোন। প্লিজ মোৰ ভিডিঅ'টো অকণমান লাইক কৰিব না প্লিজ, আৰু ছাবস্ক্ৰাইব কৰি দিব না ভিডিঅ'টো। মোৰো ভাল লাগিব ন, সকলো ইমান ধুনীয়াকৈ আগবাঢ়িছে, মোৰো ভিডিঅ' দিবলৈ মন যায়, মোৰো আগবাঢ়িবলৈ মন যায়। প্লিজ আপোনালোকে মোকো আগবঢ়াত সহায় কৰিব। মই মানিছোঁ মই মানে ভালকৈ ভিডিঅ' বনাব নাজানো, ভালকৈ কথা ক'ব নাজানো, কিন্তু শিকি আছোঁ ন। এনেকৈতো লাহে লাহে মানে ভালকৈ ক'ব পাৰিম, ভালকৈ ভিডিঅ' বনাব পাৰিম। প্লিজ মোকো আগবাঢ়ি যোৱাত সহায় কৰিব দেই প্লিজ। এয়া দেখিছেনে একদম সৰিয়হবোৰ ইমানেই বেয়া গোন্ধালে মানে পাকঘৰৰ পৰা ওলাই আহিবলগীয়া হ'ল। তাইক কৃষ্ণ কৰিবলৈ কৈ আছোঁ, কৃষ্ণ কৰা কৈ আছোঁ। মানে তাই বৰ ধুনীয়াকৈ কৃষ্ণ কৰি দিয়ে, কৃষ্ণ বুলি ক'লে ধুনীয়াকৈ কৃষ্ণ কৰি দিয়ে, কিন্তু কেমেৰা আগত নকৰে পটককৈ, গম পাইছানে? আৰু মানুহে চাওঁ বুলি ক'লেও ভালকৈ নকৰে। লাষ্টলৈ কৰিব জানিবা, চাব দেই। কৃষ্ণ চাওক, কৃষ্ণ বুলি ক'লে একদম ধুনীয়াকৈ কৃষ্ণ কৰি দিয়ে, আৰু সবাহ গোৱা বুলি ক'লে একদম হাততালি মাৰি দিয়ে, নাচিলে বুলি ক'লে এনেকৈ গাটো জোকায়, বৰ ধুনীয়াকৈ নাচে, ভাল লাগে চাই। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল, বাই।